সকলোৱে অৱগত যে ইতিমধ্যে 23 তাৰিখত আমাৰ চন্দ্ৰায়ন 3 চন্দ্ৰ সাউথ পোলত গৈ লেন্ডিং কৰিলে কিন্তু সকলোৰে মনত এটাই কথা চন্দ্ৰায়ন 3 পঠাই আমাৰ কি লাভ হ'ল কিয় পঠালে কিয় পঠাব লাগিছিল ইমান টকা খৰচ কৰি আহক হেতু এই কোৱেশ্চনৰ এনসাৰ মই দি আছো আগত আমি জানি লও ইসৰোৰ বিষয়ে অলপ কথা পাতি লও আমাৰ ভাৰতবৰ্ষৰ যি গৱেষণা কেন্দ্ৰ আছে স্পেচৰ গৱেষণা কেন্দ্ৰ হেতু নাম হল ইসৰো আৰু ইসৰো স্থাপিত হৈছিল 15 আগষ্টৰ 1969 চনত ই গঠিত হৈছিল বেংগালুৰুত আৰু আমাৰ ভাৰতবৰ্ষৰ পৰা তেতিয়া চন্দ্ৰায়ন 1 পঠাইছিল 2008 চনত হেতু ৰকেটৰ নাম আছিল PSLV XL সেইকাৰণে প্ৰথমত 1 পঠাইছিল চন্দ্ৰায়ন 2 পঠাইছিল তাৰ পিছতে চন্দ্ৰায়ন 3 পঠালে চন্দ্ৰায়ন 1 টো মই কলো এতিয়া চন্দ্ৰায়ন 2 ৰকেটৰ নাম হল LVM3 M1 ৰকেট আৰু হেতু পঠাইছিল 22 জুলাই 2019 আৰু হেতু ল্যান্ডিং হত আছিল 20 আগষ্ট কিন্তু তাৰ আগে আমাৰ বিক্ৰম হেতু সকলোৱে জানে তাতে ল্যান্ডিং কৰাৰ সময়ত হেতু দুৰ্ভাগ্যবশত ধ্বংস হৈ গল সকলোৱে জানে এতিয়া এই যেটো 23 তাৰিখত 23 আগষ্টত সন্ধিয়া 6:04 যেটি ল্যান্ডিং হল চন্দ্ৰায়ন 3 সাউথ পোলত ইয়াৰে ৰকেটটোৰ ওজন কিমান জানে নে আহক মই অলপ কৈ দিও ইয়াৰ ওজন হল 3900 কিলোগ্ৰাম আৰু তাৰে বাজেট হল 615 কৰোৰ টাইম লাগিল প্ৰায় 40 দিন কিন্তু আমাৰ কি লাভ হল চন্দ্ৰায়ন 3 টো পঠাই আহক হেতু আমি এতিয়া কৈ আছো আগত চন্দ্ৰত ল্যান্ডিং কৰিব পৰা আগত কৰিছিল আমেৰিকা ৰাছিয়া চাইনা আৰু এতিয়া 4 নম্বৰ পজিশনত থাকিল আমাৰ ভাৰতেও চন্দ্ৰত পঠিয়াব পাৰিছে চন্দ্ৰলৈকে যাব পাৰিছে আৰু সাউথ পোল যেটো আছে চন্দ্ৰৰ সাউথ পোলটো বহুত ক্ৰিটিক্যাল বহুত ডেঞ্জারাস হয় তাতে আমাৰ ভাৰতবৰ্ষ ফাৰ্স্ট পঠালে আগত কোনেও তাতে ৰকেট পঠাব পৰা নাছিলে তাৰ চন্দ্ৰৰ দক্ষিণ মেৰুত কোনো অৱস্থান কৰিব পৰা নাছিলে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱস্থান কৰা একমাত্ৰ দেশখন হল আমাৰ ভাৰত সেইকাৰণে আমি ভাৰত হিচাপে গৌৰৱান্বিত আৰু আমাৰ ইসৰোৰ যি অৱদান ইসৰোৰ যি কাম কৰিলে হেতু কাম ই আমাৰ ইসৰোক পিছ পেলাবলৈ ৰাছিয়াৰ পৰা ইহঁতে লুনা 25 পঠাইছিলে সিহঁতটো ধ্বংস হৈ গল সকলোৱে জানে আমাৰ কি লাভ হল আমি এই আমাৰ ইসৰো যেটো কাম কৰিলে যেটো 23 আগষ্টত আমাৰ যেটো চন্দ্ৰায়ন 3 ল্যান্ডিং হল তাৰ কাৰণে গোটেই পৃথিৱীত আমাৰ ভাৰতবৰ্ষ সুনাম হল আগতে যেনেকৈ নাসা ই কাম বিলাক কৰিছিলে নাসাৰ নাম পৃথিৱীৰ সকলো ঠাইত বিয়পি পৰিছিলে কিন্তু আমাৰ ইসৰো যেটো কৰিলে ইসৰোৰ নামটো আমাৰ ভাৰতবৰ্ষৰ নামটো পৃথিৱীৰ চুকে কোণে সোমাই গল ই হৈ গল যে ভাৰতবৰ্ষ কৰিব পাৰে যে আমাৰ ভাৰতবৰ্ষৰ বিজ্ঞানীসকলৰ ভাৰতবৰ্ষৰ মানুহৰ সিহঁতৰ মেধাবী হয় সিহঁতৰ ব্ৰেইন আছে সিহঁতে চেষ্টা কৰিব পাৰে যেনেকৈ APJ আব্দুল কালাম আজাদ হি মিসাইল আমাৰ ভাৰতবৰ্ষত মিসাইল দি থৈ গৈছে এনেকৈ ইসৰো চন্দ্ৰৰ সাউথ পোলত অৱস্থান কৰি ভাৰতৰ সুনাম ৰক্ষা কৰিলে তাৰ কাৰণে আমি গৌৰৱান্বিত আহকচোন ইমান কুৱেশ্চন কৰিব নালাগে চন্দ্ৰই কিয় পঠালে সমালোচনা কৰিব নালাগে আৰু যাতে ইসৰোই এনেকৈ ভাল কাম আৰু বেছিকৈ ধুনীয়াকৈ কৰিব পাৰে তাৰ কাৰণে আমি সদায় আশা কৰো ইসৰোই যাতে এনেকৈ ধুনীয়াকৈ কাম মানুহে নকৰা কাম বিলাক আমাৰ ইসৰোই কৰিব পাৰে এতিয়া পৃথিৱীৰ যিবিলাক আগশাৰীৰ দেশ আছে যেতিয়া ইহঁতে গৱেষণা কৰিব কিবা এটা আমাৰ ইসৰোক মাতিব আমাৰ ইণ্ডিয়াক মাতিব যে সিহঁতে কৰিব পাৰে আৰু ইয়াৰ ফলত আমাৰ ভাৰতবৰ্ষ বহুত লাভৱান হ'ব
আজিকালি চাব 615 কোটি টকা ইমান টকা হয় টকাটো বহুত হলেও কিছুমান ফিল্মত চাব সিনেমাত চাব ইয়াতকৈ টকা বেছি বাজে হাজাৰ হাজাৰ কোটি টকা কিছুমান মানুহে আত্মসাৎ কৰি বহি আছে আমি সেইফালে চকু নিদিওঁ আৰু আমাৰ চন্দ্ৰায়ন 3 ইমান কষ্ট কৰি ৰাত দিন কষ্ট কৰি আমাৰ বিজ্ঞানীসকলে যি চেষ্টা কৰিলে আৰু তাৰ কাৰণে আমি সমালোচনা কৰো কিয় সমালোচনা কৰিব নালাগে সিহঁতে যাতে আৰু আগুৱাই যাব পাৰে আগলৈ ঈশ্বৰৰ বিজ্ঞানীসকলক অভিনন্দন থাকে আৰু আগবাঢ়ি যোৱা দেখক আগুৱাই লৈ যোৱা জয় ভাৰত জয় হিন্দ